নমস্কাৰ বন্ধু-বান্ধৱীসকল, আকৌ এবাৰ মোৰ সঞ্জয় গুৱাহাটীয়ান ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে নিশ্চয় থাম্বনেইল দেখি অনুমান কৰিব পাৰিছে যে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'ব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে বাৰু জানেনে পৃথিৱীৰ আটাইতকৈ সুৰক্ষিত গাড়ী কোনখন? সকলোতকৈ সুৰক্ষিত গাড়ী এতিয়া ভলভো বুলি কোম্পানী এটাই নিৰ্মাণ কৰে। কিন্তু বাকী যিবোৰ কোম্পানী আছে সেই কোম্পানীবোৰে যদি কোনোবা স্পেচিয়েল ব্যক্তিৰ বাবে গাড়ীখন নিৰ্মাণ কৰে তেতিয়াহ'লে সেই কোম্পানীবোৰেও বৰ্তমানৰ ভলভোতকৈ বেছি শক্তিশালী গাড়ী নিৰ্মাণ কৰি উলিয়ায় আৰু সেই গাড়ীবোৰ বহুত অত্যাধুনিকো হয়। BMW আৰু বাকী কিছুমান বহিৰাগত ব্ৰেণ্ডটো জনপ্ৰিয় হয় ইণ্ডিয়াত, কিন্তু ইণ্ডিয়াত বনোৱা এনেকুৱা গাড়ী এখন আছে যিখন PM মোদী ডাঙৰীয়াই নিজৰ জনপ্ৰিয় BMW 7 গাড়ীখনৰ পিছত এতিয়া ব্যৱহাৰ কৰে। তো বন্ধু-বান্ধৱীসকল, জানক সেই গাড়ীখন কোনখন, কিমান দাম আৰু কিমান সুৰক্ষিত। PM আৰু প্ৰেছিডেণ্টে ব্যৱহাৰ কৰা গাড়ীখন বাহিৰৰ পৰা দেখিবলৈ SUVৰ নিচিনা, অৰ্থাৎ নৰ্মেল গাড়ীৰ নিচিনা, কিন্তু সেইখন ইমান বেছি এডভান্স হয় আমি উপলব্ধি কৰিব নোৱাৰোঁ। এই গাড়ীসমূহ বিশেষ কিছুমান ব্যক্তিৰ বাবে নিৰ্মাণ কৰা হয় যাতে এই গাড়ীসমূহত যদি আক্ৰমণো হয় তেনেহ'লে তেওঁলোকৰ যাতে কোনো ক্ষতিসাধন নহয়। কিছু বছৰ পূৰ্বে ইণ্ডিয়াৰ PMৰ বাবে মহিন্দ্ৰা স্কৰপিঅ' ব্যৱহাৰ কৰা গৈছিল। তাৰে বুলেট প্ৰুফ ষ্ট্ৰং ভাৰ্চনখন, নৰ্মেল মহিন্দ্ৰাৰ ভাৰ্চনখন নহয়। কিন্তু PM মোদীৰ সুৰক্ষাৰ দিশ লক্ষ্য কৰি SPG কমাণ্ডো মানে স্পেচিয়েল প্ৰটেকশ্যন গ্ৰুপক পৃথিৱীৰ সকলোতকৈ শক্তিশালী গাড়ীসমূহৰ ভিতৰত BMW 7S চিৰিজ 760 LI চিকিউৰিটি এডিশ্যনখন ব্যৱহাৰ কৰাৰ সিদ্ধান্ত ল'লে। PMৰ এই গাড়ীখনত এনে কিছুমান চেঞ্চৰ আছে যিয়ে বিপদৰ আগজাননী দিয়ে। আৰু ইয়াৰ ফিচাৰ্ছসমূহৰ কথা ক'বলৈ গ'লে ইয়াৰ টায়াৰসমূহ এনেকুৱা যে যদি ই ফুল্লি পামচাৰো হয় তথাপিও ই যিকোনো এখন চহৰ অৰ্থাৎ 100 পৰা 200 কিলোমিটাৰলৈও 80 কিলোমিটাৰ ঘণ্টাৰ গতিত সম্পূৰ্ণ চহৰ এখন পাৰ হৈ যাব পাৰে ইমাৰ্জেঞ্চি সময়ত। তাৰোপৰি পামচাৰ হৈ থকা সময়ত ইয়াৰ গ্লাছখনত যদি গুলীবৰ্ষণো হয় তথাপিও ইয়াৰ একো ক্ষতিসাধন নহয়। মাথো এটা ৰিয়েকশ্যন হ'ব BMWৰ এই গাড়ীখনত। 3.7 পৰা 4 ছেকেণ্ডৰ ভিতৰত 100 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত গতি কৰে এই গাড়ীখনে। আৰু এই গাড়ীখন যদি উচ্চতা সম্পন্ন পাহাৰ এখনৰ পৰাও পৰি যায় তথাপিও একো ক্ষতিসাধন নহয়, কাৰণ এইখনত জুই নালাগে, এইখন ফায়াৰ প্ৰুফ হয়। কেতিয়াবা যদি জুই লাগেও তেনেহ'লে এই গাড়ীখন বিস্ফোৰণ নহয়, বিশেষ কোনো ক্ষতিসাধন নহয় এই গাড়ীখনৰ। ইণ্ডিয়াত ইয়াৰ মূল্য 2.46 ক্ৰ'ৰ নৰ্মেল ভাৰ্চনখনৰ, কিন্তু PMৰ কাৰণে কাষ্টমাইজ কৰা গাড়ীখনৰ মূল্য প্ৰায় 8 ক্ৰ'ৰ টকা হয়। বুলেট প্ৰুফ টায়াৰ, বুলেট প্ৰুফ উইণ্ড' আৰু বাকী ছেফটি পাৰ্টসমূহ এড কৰাৰ পিছত। কিন্তু আজিকালি PM মোদীয়ে ৰেঞ্জ ৰ'ভাৰ চেণ্টিনেলখন ব্যৱহাৰ কৰি আছে। যোৱা 1 বছৰৰ পৰা তেওঁ এইখন ব্যৱহাৰ কৰি থকা দেখা গৈছে। ইণ্ডিয়াৰ টাটা মটৰ্ছে এই গাড়ীবোৰৰ মানে ৰেঞ্জ ৰ'ভাৰৰ চোৱা চিতা কৰে। এই গাড়ীখনে ৰেঞ্জ ৰ'ভাৰৰ SVO মানে স্পেচিয়েল ভেহিকেল অপাৰেশ্যন ছেকশ্যনৰ গাড়ী। আৰু কোম্পানীয়ে যেতিয়া কোনো বিশেষ ব্যক্তিৰ বাবে এই গাড়ীখন নিৰ্মাণ কৰে তেতিয়া ইয়াৰ চিকিউৰিটি বিশেষভাৱে প্ৰয়োজনীয় হয়, তেতিয়া ইয়াক SVO ডিপাৰ্টমেণ্টে নিৰ্মাণ কৰে। আৰু এইখন BMW 7ৰ নিচিনাই ইণ্ডিয়াত নিৰ্মাণ কৰা এখন এনে গাড়ী য'ত গুলীবৰ্ষণ কৰিলেও একো নহয়, গ্ৰেনেড বিস্ফোৰণ কৰিলেও একো নহয়, আৰু ই ফায়াৰ প্ৰুফ সম্পন্ন হয়। এই গাড়ীখন পামচাৰ হোৱাৰ পিছতো 150 to 200 কিলোমিটাৰলৈকে আগুৱাই যাব পৰা ক্ষমতা আছে, যিটো কোৱা হয় টেকনিকেলি ৰান ফ্লেট টায়াৰ্ছ বুলি। ইমাৰ্জেঞ্চি আৰু চিকিউৰিটিৰ ক্ষেত্ৰত টায়াৰ্ছসমূহৰ এয়া নেক্সট জেনেৰেশ্যন বুলি জনা যায়। তো বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে এই ভিডিঅ'ত থকা ইনফৰমেশ্যনসমূহ চাই ভাল পালে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ এখন টান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চব জয় আই অসম।